গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' মাজলৈ। আপোনালোকে চাই আছে অসমৰ ল'ৰা হয়তো কেলা। আজি গাইজ গৰু বিহু। আজি গাঁৱত যাই আছোঁ পুখুৰীত। এই চাৰ আছে এই দিকে দেখা নাই। এই আৰু মই যাই আছোঁ। মানুহ বিহু গৰু বিহু কালিকা মানুহ বিহু। আজি গৰু বিহু। দাই লাইক কবি মই কুঠাৰ মাৰিম তোমাক। আই দি যাই আছোঁ। গাইজ নদী আহি পালোঁ। এদি ইটা নদীতে গা ধুওঁ আমি। ইয়াতে নুঠোঁ নাকি সেই আগত গা ধুম। এই দলং সিফালে আছে বঢ়িয়াকৈ নদীৰ কাপে আহি পাই গ'লোঁ আমাৰ নদী গাঁৱঠা চেণ্টাৰ। বঢ়িয়াকৈ যাই থাকিম এদিনকৈ আমি ইয়াতে গাঁঠি মজাকৈ এইবিলাক গাঁঠি আছে মানুহ গৰু গা ধুই আছে লগতে আৰু এইবিলাক মানুহ গা ধুই আছে সেইকাৰণে কি মজা আপাই আপি আছে গা ধুৱা এই দলঙৰ তাতে সেইবিলাক আমিও গা ধুম এতিয়া মজা কৰি। ফাইনেলি গাইজ আমাৰ গাঁঠা হ'ল এতিয়া এই প্ৰাঞ্জল গাঁঠিল হয় দে এটা মজা এদিনকৈ আহি কিনে মানুহ এদি গাঁঠি আছে তামান গাঁঠা চাঠা হ'ল। আমি যাই আছোঁ এদিনকৈ ঘৰত। এতিয়া ঘৰত যাই কাপোৰ চাপোৰ খালাং মজাকৈ পাকা কাম চেছ সেইখিনিতে ভিডিঅ'টো কৰিলোঁ আকৌ।